Hello everyone, নমস্কাৰ মই প্ৰীতি সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই তিনিটা প্ৰডাক্ট লৈ আহিছোঁ যিকেইটা বহুত কম সময়ৰ ভিতৰতে মোৰ ফেভাৰিট হৈ পৰিল। মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো হৈছে এইটো অনিয়ন ব্লেক চিড হেয়াৰ অইল। এইটো ইউজ কৰি মোৰ বহুত বেছি ভাল লাগিছে। ইয়াত কোনো সিলিকন নাই, মিনাৰেল নাই, সেইকাৰণে এইটো হেয়াৰৰ কাৰণে বহুত ভাল হয়। ইয়াত আছে অনিয়ন ব্লেক চিড, আলমণ্ড, কাষ্টৰ, জজোবা আৰু অলিভ অইল। আফটাৰ চি ছেকশ্যন মোৰ বহুত চুলি সৰিছিল, কিন্তু যেতিয়াৰ পৰা এইটো মই অইল ইউজ কৰিছোঁ তেতিয়াৰ পৰা ফিল কৰিছোঁ মানে বহুতখিনি মোৰ হেয়াৰ ফল কণ্ট্ৰল হৈছে। চ' আপোনালোকেও ইউজ কৰি চাব পাৰে। মোৰ নেক্সট প্ৰডাক্টটো হৈছে ৱাও ৰেড অনিয়ন ব্লেক চিড শ্বেম্পু। এইটো মোৰ বহুত বেছি ভাল লাগিছে। ইয়াতো কোনো পেৰাবিন মিনাৰেল নাই, চ' এইটো চুলিৰ কাৰণে বহুত ভাল হয়। মোৰ থাৰ্ড প্ৰডাক্টটো হৈছে ৱাও ৰেড অনিয়ন ব্লেক চিড হেয়াৰ কণ্ডিশ্যনাৰ। এইটো বহুত ভাল হয়। ইয়াতো কোনো মিনাৰেল পেৰাবিন নাই, চ' এইটো ইউজ কৰি মোৰ বহুত ভাল লাগিছে। এইটোৱে চুলি বহুত ছফ্ট কৰে আৰু চুলি সৰা সমস্যাও বহুত কম কৰে। চ' এইটোৱে আছিল মোৰ হেয়াৰ ট্ৰিটমেণ্ট ভিডিঅ' আৰু এইটোৱে আছিল মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ'। যদিহে আপোনালোকৰ চাই ভাল লাগিল আৰু মোৰ নতুন নতুন ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।